हेलो बंधुসকল আজি এইটো ভিডিঅ'ত আলোচনা কৰিম টপ কিছুমান জিকে কুৱেশ্যন যিবিলাক জিকে কুৱেশ্যন অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট যিকোনো জব এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আজিৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জনগোষ্ঠীয়ে প্ৰথমতে ধান খেতি কৰিছিল লগতে এটা কথা আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব এনসাৰটো হ'ল বড়ো জনগোষ্ঠীয়ে প্ৰথমতে অসমত ধান খেতি কৰিছিল 2 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থানটো ক'ত দুই নম্বৰ কুৱেশ্যনৰ এনসাৰটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থানটো হ'ল বংগোপসাগৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে অসম দিৱস কেই তাৰিখে পালন কৰা হয় 3 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হৈছে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় 4 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ পোনপ্ৰথমতে কোনজন অসমীয়াই চাহ খেতি কৰিছিল বা চাহ খেতিৰ প্ৰচলন আৰম্ভ কৰিছিল 4 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হৈছে জগন্নাথ বৰুৱাই অসমত পোনপ্ৰথমতে চাহ খেতিৰ প্ৰচলন আৰম্ভ কৰিছিল 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কিমানটা বিমানবন্দৰ আছে এনসাৰটো হ'ল অসমত 6খন বিমানবন্দৰ আছে 6 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি উত্তৰটো হ'ল অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম বৰাইল পাহাৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024 ক'ত আয়োজিত কৰা হ'ব এনসাৰটো হ'ব 2024 ৰাষ্ট্ৰীয় ক্ৰীড়া উত্তৰাখণ্ডত আয়োজিত কৰা হ'ব